Hey guys, hey guys. অসমীয়া বোৱাৰী গীতিকাৰ নতুন এটি ভ্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছো যেহেতু আজি গৰু বিহু তো গৰু বিহুৰ কিছুমান নিয়ম থাকে গৰু ছাগলী ধুৱাই হেৰি কৰে কিন্তু আমাৰ যেহেতু গৰু ছাগলী নাই তো আমি এনেকৈ হেলা নকৰিলো তো বিহুৰ কেইটামান বজাৰ কৰিছো আপোনালোকৰ সকলক দেখুৱাইছো বলক কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই এইটো হ'ল মোৰ কাপোৰ এইটো ব্লাউজটো হ'ল এনেকুৱা মই মিছৰ পৰা অৰ্ডাৰ কৰিছিলো আৰু এইটো মেখেলা এখন চাদৰ এনেকৈ চাদৰখনৰ ভিতৰত ফুল দিয়া আছে আৰু ৰঙাই দি দুই বটাই লৈছো আৰু এখন হ'ল মেখেলা ওপৰৰ ফালে ফুল নাই ওপৰৰ ফালে সিম্পল আছে আৰু মাজৰ ফালে এনেকৈ ডিজাইন দিয়া আছে ব্লাউজটো ফ্ৰণ্ট চাইডৰ এনেকুৱা ডিজাইন দিছো মই সিম্পল ব্লাউজে পিন্ধিবা বেছি ডিজাইন দিয়া নাপাওঁ আৰু হাত দীঘল দিছো আৰু বেক চাইডত দিছো এইটো ডিজাইন কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব দিয়ে আৰু এইটো মোৰ গামোচা আনিছো আৰু এইটো মাইনাৰ কাপোৰ এইটো তাইৰ কাৰণে গেঞ্জি আনিছো ফ্ৰক আনি এইটো ফ্ৰক আছে আৰু এইটো চলা তাইৰ কাৰণে আৰু এতিয়াৰ কাৰণে কুৰ্তি হয় কুৰ্তি বিহুত পিন্ধাকে আনিছো যেহেতু আমাৰ পৰহি কুঁৱৰী উৎসৱ আছে তো সেইদিনা পিন্ধাৰ কাৰণে আনিছো আৰু কেইটামান গেঞ্জি আনিছো যাতে গিফ্টৰ কাৰণে সেইটো সকলোকে দিব লাগিব যিহেতু তো বেছিকৈ আনিছো অলপমান আৰু মোৰ মাইনা হয় এজনী তাই কথা ক'ব পৰা হৈছে আৰু এনেকৈ খেলি থাকে আৰু তাইৰ লগত যিহেতু মোৰ কাম এনেকৈ নাথাকে তো তাইৰ লগতে এনেকৈ দিনটো খেলি থাকোঁ ভাল লাগে আৰু মোৰকে ছোৱালীৰ লগত মোৰ বাচ্ছাৰ লগত এনেকৈ টাইম স্পেণ্ড কৰি থাকিলে আপোনালোকৰ আছেনে এই চোৱা কেনেকুৱা আৰু কথা কয়নে আৰু সিহঁতৰ লগত থাকি যিহেতু সৰু বাচ্ছাৰ লগত কথা পাতি বহুত ভাল লাগে আৰু আপোনালোকৰ সকলোৰে ভাল লাগে আৰু এয়াই আৰু কাপোৰ আৰু তাইও মোৰ লগত এনেকে কোনটো কাৰ কাপোৰ তাইক মুনু বুলি মাতিলে ভাল পায় আৰু তাই মই মুনু এনেকে কিবা কিবি কৈ আছে আৰু কোনটো কাৰ কাপোৰ দেখুৱাই দি আছে আৰু তাই চলাত ফুল আছে কিবা আছে এইবোৰ দেখুৱাই দি আছে আৰু হাঁহিও আছে মাজে মাজে খেলি এনেকুৱাই আৰু মোৰ বাচ্ছাবোৰ ভাল লাগে এনেকে আৰু পাপাৰ গুণটো দেখাই দি আছে দাদাৰ গুণটো দেখুৱাই দি আছে তাই আৰু যিহেতু আজি বিহু হয় তো ৰাতিপুৱাৰ পৰা যায় জেতুকা ল'ম বুলিয়ে কৈ আছে কাৰণ হেৰিত এই আমাৰ হেৰি সকলোৱে জেতুকা লোৱা দেখা পাইছে যেতিয়া তাইৰো ইচ্ছা হৈছে তো আমি অলপমান পাছত জেতুকা আনিব যাম তাইৰ লগত অলপমান খেলো আপোনালোকে চাওকচোন কেনেকুৱা কি কৰি থাকে তাই ফুল আছে এইটো দাদা আছে এইটো দাদা তোমাৰ কোনটো আছে এইটো তোমাৰ আৰু কোনটো তোমাৰ তাতে ভৰাই থব পাৰিবা না গোটেইখিনি ভৰাই থৈ দিয়াচোন তুমিতো চব জানাই দিয়াচোন হৈ গ'ল নাই হোৱা আৰু কোনটো তোমাৰ এইটো কাৰ গেঞ্জিটো কাৰ সেইটো তোমাৰ আৰু কোনটো তোমাৰ সেইটোও তোমাৰ আৰু মাৰ কোনটো মাৰ সেইটো মাৰ এইটোৱে মাৰ এইটো মাৰ হয় এইটোৱে মাৰ আৰু এতিয়া আমি আপোনালোক এতিয়া আমি যাম খুৰীমাহঁতৰ ঘৰত জেতুকা আনিবৰ কাৰণে যিহেতু ৰঙালী বিহু বুলি ক'লে জেতুকাটো লগাবই দিয়ে আৰু আপোনালোকেও নিশ্চয় লগাইছে হয়নে আৰু যিহেতু আমাৰ ঘৰত জেতুকা নাই তো খুৰীমাহঁতৰ ঘৰৰ পৰা লৈ আছো আমি এতিয়া খুৰীমাহঁতৰ ঘৰত গৈ আছো আৰু আপোনালোকে চাই থাককচোন এতিয়া আমি খুৰীমাহঁতৰ ঘৰ আহি পালো আৰু খুৰীমাহঁতৰ কালী মন্দিৰ এটা আছে চোতালতে এইটো হ'ল কালী মন্দিৰ প্ৰত্যেক বছৰ দেৱালীত পূজা কৰে আৰু
আৰু এইখন হ'ল চোতালত আমি এতিয়া চোতালত থিয় হৈ আছোঁ, এইটো খুৰীমাহঁতৰ ঘৰ আৰু জেতুকা চিঙি আপোনাৰ লগত কথা পাতি আছোঁ। আহিলোঁ আমি এতিয়া জেতুকা চিঙি আহি পালোঁ, গোটেইখিনি জেতুকা চিঙাখিনি গোটেইখিনি নেদেখুৱালোঁ আৰু আমি কোনখিনিত চিঙিছোঁ ধৰক গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া মাইনাক যিহেতু মাইনা এতিয়া মাইনা বেছিভাগ দিগদাৰে কৰে, কিন্তু আজি যিহেতু জেতুকা লগাব তাই বহুত ফূৰ্তি লাগি আছে ৰাতিপুৱাৰ পৰা। তাই এনেকৈ ওচৰত থিয় হৈ আছে, মা কেতিয়া লগাম কেতিয়া হ'ব এনেকৈ আৰু সুধি আছে আৰু গোটেই কথা ক'ব নোৱাৰে, হ'লেও আৰু কিবা কিবি কয় আৰু বহুতে বুজি পাওঁ আৰু মই আৰু এনেকৈ জেতুকাখিনি চিঙো আৰু যিহেতু পাতাত আমি নবতো তো মিক্সিতে দিম পাতকেইটা চিঙি। আপোনালোকে জেতুকা লগাইছেনে বিহু বুলি, আৰু বিহুত কি কৰিলে আপোনালোকে কমেণ্টত লিখিব দেই। আৰু যদি মোৰ চেনেলটো ভাল পালে তেতিয়া লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব। তাইও মই ছিঙি থকাৰ কাৰণে তাইও অলপমান ছিঙিব আহিছিল আৰু তাই এনেকে মূৰত অলপমান খোচা খালে আৰু তাৰ পাছত এনেকে চকলেটো খাই আছে, দিয়ে অলপমান খেলিও আছে। আইতাকে যিহেতু মন্দিৰত কিবা প্ৰসাদী ঠিক কৰি আছে, প্ৰসাদ দিব আজি গৰু বিহুৰ কাৰণে, যিহেতু গৰু ছাগলী নহ'লেওতো নিয়মটো কৰিবই লাগিব দিয়কচোন। এনেকে আইতাকক চাইও আছে আৰু মোৰ পাতকেইটা চিঙাও চাই আছে, এইফালে আইতাক আছে মন্দিৰত প্ৰসাদ কৰি আছে। এতিয়া আমাৰ হ'ল জেতুকাখিনি মিক্সিত পিচি ললো আৰু এতিয়া মই তাইক লগাই দিম, যিহেতু তাই জেতুকা দেখি ৰবই পৰা নাই ৰাতিপুৱাৰ পৰা, আৰু এতিয়াতো তাইক লাগেই আৰু কান্দিছে, আৰু এতিয়া জেতুকা লগাই দি আছো আৰু যিহেতু হাতেদি দিলে জেতুকাটো অলপমান হেৰিটো মানে চেপটো নোহোৱা হয়তো, মই এডাল শলা এডাল লৈছো আৰু শলাডালেদি দিবৰ চেষ্টা কৰিছো, কিন্তু শলাডালেও ভাল সেনেকে ঠিক নহয়, কাৰণ একা বেকা হৈ যায় না তো শালাডালত থৈ দি হাতেদিয়ে লগাবৰ চেষ্টা কৰিলো। আৰু আপোনালোকে দিগদাৰ পায়নে, সেনেকে প্ৰব্লেম পায়নে, জেতুকা শলাই দি লয় নে হাতেদি লয় জনাবচোন, আৰু চাই থাকক আমি কি কৰো। এতিয়া মই লগাও জেতুকা, আৰু মোৰোতো ল'বৰ ইচ্ছাই আছে, সকলোৱে লয় যিহেতু জেতুকা ছালৰ কাৰণে বহুত ভাল হয় আৰু উপকাৰী হয়। তো জেতুকা হাতত লগাইছো আৰু নখত লগাম, আৰু তাই জেতুকাখিনি লৈ পুৰা হাতখন চিধা কৰি দি আছে, তাই ভাল লাগিছে। আৰু এনেকে মেহেন্দি লগাব ভাল পায়, তাই বহুত ভাল পায় মেহেন্দি লগাব, আৰু ৰাতিপুৱা বেছিভাগতো উঠিয়ে তাইক মেহেন্দিয়ে লাগে। মোৰ জেতুকা চাওক কেনেকুৱা হৈছে, ইমান চেপটো ঠিক হোৱা নাই, কিন্তু তথাপিও লগাইছো আৰু চাইডত গোল গোল কৰি ল'ম, মাজত এটা ডাঙৰকে লৈ চাইডত গোল গোল কৰি ল'ম, এনেকে ল'ম আৰু জেতুকা। আৰু তাই এতিয়া জেতুকাখিনি লৈ আইতাকক দেখাব যাব, মানে হৈছে আইতাক মাতি আছে, আইতাকক দেখাব যাব। এতিয়া উঠি গ'ল তাই, সেইকাৰণে
এতিয়া এওঁ পচলা কাটিব গ'ল আৰু আপোনালোকক দেখাও বলক ক'ত পচলা কাটিব গৈছে বলক মোৰ লগত এওঁ এতিয়া পচলা কাটি আছে কাৰণ আমাৰ যিহেতু মাহঁতক এটা আৰু মাহঁতক খুৰী মাহঁতেও খুজিছে পচলাৰ কাৰণে তো গোটেই ঘৰৰ কাৰণে লাগিব আৰু যিহেতু আজি গৰু বিহু হিচাপে কল পচলাটো দৰকাৰী হয় আৰু আমি আজি কল পচলা আৰু কালাৰ দালি দালি বনাম কালাৰ দালি বুলিয়ে কওঁ আমি আৰু আপোনালোকে কালাৰ দালি কি বুলি কয় জনাবচোন মই সেনেকে কালাৰ দালি বুলিয়ে কওঁ আমাৰ ইফালে লৱাৰ আছামত কাৰণ মই লৱাৰ আছামৰ হয় তো আমি আজি কালাৰ দালি আৰু কল পচলা খাম এতিয়া হ'ল পচলা কাটা আৰু আৰু এতিয়া মই ৰুমৰ ফালে গৈ আছো আৰু এইখিনি থৈ দিম এতিয়া যিহেতু আজি আমি ভাত নাখাওঁ তো চিৰা আৰু দৈ এইটো মিঠা দৈ আনিছিলো মিঠা দৈ আৰু চিৰা খাম আৰু কেইটামান আম বুটলি থৈ দিছিলো যিহেতু আজি আম খাব লাগে গৰু বিহুৰ দিনা আম খাব লাগে বুলি মাহঁতৰ বহুত দিনৰ মাহঁতৰ পৰা শুনিছো মাও আগতে খাইছিলো মাৰ ঘৰত আৰু এতিয়া মই এই আমখিনি কাটি আছো আৰু আমখিনি বাকলি খিনি উঠাই লওঁ মাহঁতে কয় যে এইটো আম আৰু খাৰটো মানে শুকতা তিতা বুলি কয় সেইটো তিতা আজি এই গৰু বিহুৰ দিনা খাব লাগে বুলি কয় সেইকাৰণে ময়ো নিয়মটো পালন কৰিছো আৰু সিমান নাজানো গোটেইখিনি কিন্তু যিখিনি জানো আৰু আপোনালোকক দেখাবৰ চেষ্টা কৰিছো এতিয়া মই আমৰ গুটিটো উলিয়াই দি সৰু সৰুকে কাটি ল'ম কাটি ললো এবাৰ নিমখ দিম নিমখ অকণমান দিম যিহেতু মই জ্বলা ইমান নাখাওঁ তো জ্বলা নিদিলো নিমখটো দি নিমখ আনি এনেকে খাই দিলো আৰু যিহেতু ছোৱালী মানুহ আম বুলি ক'লেতো আৰু পাগলে জানেনে সেইকাৰণে আৰু মই চাওকচোন মোৰ জেতুকা কেনেকুৱা লাগিছে ইমান ৰং নুঠিল কিন্তু যিহেতু বেছি টাইম থকা নাইতো বেছি ৰং নুঠিলে তো আমখিনি ভালেই আছিল খাই ভাল লাগিল আপোনালোকে আম খাইছেনে আজি